জাগুন বিষ্ণুপুৰ গাঁৱৰ যুৱতীয়ে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত দখল কৰিলে স্থান। আজি তেওঁৰ বাসগৃহত সকলোৱে তেওঁক সম্বৰ্ধনা জনায়। গুৱাহাটীত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল অপেন ফুল কণ্টেক্ট কাৰাটে চেম্পিয়নশ্বিপ 2023 প্ৰতিযোগিতাত প্ৰথম চেম্পিয়নশ্বিপ স্থান দখল কৰি জাগুনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জাগুনৰ 2 নং বিষ্ণুপুৰ গাঁৱৰ ইবৰাজ প্ৰধান আৰু বিমলা প্ৰধানৰ কন্যা ৰেশ্মা প্ৰধানে। ৰেশ্মাই পাটকাই কাৰাটে ক্লাবত প্ৰশিক্ষক বিক্ৰম ডাঙৰ ওচৰত কাৰাটেৰ প্ৰশিক্ষণ লৈ আছে। এই প্ৰতিযোগিতাত 7খন দেশে ভাগ লৈছিল। বিভিন্ন দেশৰ প্ৰতিযোগীসকলক হৰুৱাই বিজয়ী হৈ অহাত ৰেশ্মাৰ পৰিয়াল গাঁওবাসী উৎফুল্লিত হৈ পৰে। ৰেশ্মাই গুৱাহাটীৰ পৰা জাগুন আহি উপস্থিত হোৱাত সকলোৱে উষ্ম আদৰণি জনায়। তেওঁৰ বাসগৃহত জাগুন গাঁও পঞ্চায়তৰ সভাপতি দীপক শৰ্মা, প্ৰশিক্ষক বিক্ৰম ডাঙৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু ৰেশ্মায়ো উপস্থিত থকা লোকসকলক শ্ৰদ্ধা জ্ঞাপন কৰে। সম্বৰ্ধনা আৰু আদৰণি অনুষ্ঠানৰ আগভাগ লৈ সামাজিক ব্যক্তি খিলানাথ অধিকাৰীয়ে। ৰেশ্মাৰ লগতে তেওঁৰ প্ৰশিক্ষক বিক্ৰম ডাং এই সফলতাত উৎফুল্লিত হৈ পৰিছে। গুড ইভিনিং গোটেই অসমবাসী ৰাইজ আৰু আমাৰ ক্ৰীড়াব জাগুন অঞ্চললৈ আমি যোৱা পৰহি দিনা 7 আৰু 8 তাৰিখে গুৱাহাটীত ফাৰ্ষ্ট আন্তঃৰাষ্ট্ৰীয় গেম কিউকুশ্বিন কাৰাটে অনুষ্ঠিত হৈছিল। তাত 7টা দেশে অংশগ্ৰহণ কৰিছিল। এই 7টা দেশৰ ভিতৰত আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত ইণ্ডিয়া হৈ তিনিচুকীয়া ডিষ্ট্ৰিক্টত পাটকাই কাৰাটে একাডেমি ক্লাবৰ পৰা আমাৰ জাগুন সমষ্টিৰ বিষ্ণুপুৰ গাঁৱৰ শ্ৰীমতী ৰেশ্মা প্ৰধান, তাই হেভি ৱেট ছোৱালী ভাগত হেভি ৱেট কেটেগৰীত 70 to 85 কেজি ৱেটত খেলি প্ৰথম স্থান আৰু ইণ্টাৰনেশ্যনেল চেম্পিয়ন হিচাপে আজি আমাৰ ক্ৰীড়াব জাগুন অসম আৰু ইণ্ডিয়া হৈ বহুত সুনাম কঢ়িয়াই আনিলে। Namaskar. First of all, I would like to thank my godlike parents, my brother and my teachers, my instructor, Sensei Bikram Dang sir, and Bhageshwar and Sensei Bhageshwar Kohli sir, and everyone present here. Thank you so much for this love and support.